ক'ত গ'লগে বাৰু এইজনী সুস্মিতা সুস্মিতা বৌদি কওক বা তুমি ক'ত আঠা লাগিলেগে আমি মুকুট বাৰীৰ লগত কথা পাতি আছিলো হয় নেকি ঠিক আছে তুমি অকমান বহা মই তোমালে চাহ একাপ বনাই আনো দেই চাহ বহা বব চুজ দেখোন কিয় আহিলি মানুহক তেনেকে কথা সোধে কেনেকে সুধিলো ই যে হ'ব নহয় ভা হ'লহি তাক কেনেকে কথা সুধিব লাগে তাকো নেজানে শুনিলি বৈৰৰ কথা বহ তই যে আমাক এৰি আছিলি আমালে মনত পৰিছিল নে বহুত মনত পৰে আমাৰো হা এনিৱে তই কিন্তু ইউনিফৰ্ম চিলাব লাগিব কিয় হেডছটোৱে পাই গৈছে গাল একেবাৰে তুলতুলীয়া হৈ গৈছে ৰঙা হৈ হৰি কোৱা অকণমান আহকচোন কথা এটা আছে ব'লা আহি আছো আহি কণ্টিনিউ কৰিম হৰি এইফালে আহক কি হয় একদম চুপ মাৰি ৰৈ থাকক এইখিনি কিয় কৈছো নহয় ৰৈ থাকিবলৈ ৰৈ থাকক কিয় চুপ মাৰি থাকিব লাগে গাভৰু ছোৱালীৰ লগত কেনেকে কথা পাতিব লাগে সেইটো শিকাব লাগিব মানে কি মানে মাৰিবলৈ আহিছে তই ফেট হৈছ তই শকত হৈছ কাপোৰে তোৰ নটা হৈছে গালৈকে তুলতুলীয়া হৈ গৈছে এইবোৰ কথা আজিলৈকে মোক কৈ পাইছে তাইক তুমি দেখিছানে নাই চাৰ্টৰ বুটামে মাৰিব পৰা নাই তোক ঘৰ তালকে চকু মাৰিছে ৰৈ থাকক বুলি কৈছো নহয় একদম ৰৈ থাকক তাইৰ লগত কোনে কথা পাতিব মই মৰি যোৱা নাই নহয় ৰৈ থাকক হে প্ৰভু মোক কিয় ইমান ধুনীয়া কৰি দিলা মোৰ কাৰণে আজি মণিজনী এনেকুৱা সন্দেহী হ'ল আচ্ছা মোক বাৰু এইকেইদিন অকণ বেলেগ যেন লাগিছেনে বাৰু অলপ ভোক লাগিছে হে কি কোৱা হে আচ্ছা এই তোমাৰ কালাৰটো কিন্তু অকণমান বেলেগ হ'ল নহ'ব আৰু তাত কিমান কষ্ট চুলি ষ্টাইলটো বাৰু বেলেগ হ'ল নেকি কি কথা কয় চুলি ষ্টাইলটোতো একে আছে নহয় মানে ইমান দিন দেখা নাই যে সেইকাৰণে বেলেগ বেলেগ লাগিছে চুলি বাৰু কালাৰ কৰিছা নেকি কি হ'ল আছে বহাচোন তুমি দেই কাম এটা আছে বলচোন বল কি হৈছে মানে মাৰি ৰৈ থাক একদম এইখিনি কিহৰ হুলস্থুল মণি কি কিহৰ হুলস্থুল কি হৈছে ভালকৈ নোকোৱা কিয় কি বুজাই ক'ব লাগে হা কি বুজাই ক'ব লাগে এটা ছোৱালী ফিগাৰৰ বৰ্ণনা কৰে আৰু এটা চুলি কালাৰৰ বৰ্ণনা কৰে হা দুইটা জেঠেৰি বইনাই ভাল মিলিছে মানে আপুনিও তাৰ মানে we same boat brother তুমি মোক যে চুপ থাকিবলৈ কৈছা ককাইৰাৰ কি ব্যৱস্থা ল'বা মোৰ আকৌ কি ব্যৱস্থা ল'ব লাগে কিয় নল'ব সুস্মিতাৰ লগত কথা পতাৰ কাৰণে যদি মোক একশ্যন লয় আপোনাকতো ডাবল একশ্যন ল'ব লাগিব সুস্মিতা মোৰ ষ্টাফ মই কথা পাতিব পাৰোঁ কিন্তু এই ক্ষেত্ৰত কিহৰ কি ঘণ্টাটো লেকচাৰ বন্ধ কৰক ছোৱালী এজনী দেখিলে ক'বই নোৱাৰা হয় একদম দেখিলে ভনীয়েকৰ মানসিকতা দেখিলে আপোনাৰ ভনীয়েক কিমান ঠেক মনোবৃত্তি দেখিলে ছেকেণ্ড কেছে হ'ল হ'ব কি হ'ব কি হ'ব কি হ'ব কি হ'ল কেকেদা আহিলি হেৰি এই তুমি অকণমান বহা মই এই বাহিৰতে আছো বাহ মণি ধুনীয়াকে চাহ একাপ বনোৱা আমাৰ যাবই হ'ল নহয় চাহ নাখাও নেকি কেকেদা খা আকৌ বৌয়ে বনোৱা সুন্দৰ চাহ একাপৰ সোৱাদ কিমান দিন হ'ল নোলোৱা যোৱা ধুমাধুম চাহ বনাব চাবি চকীখন বৰ দুৰ্বল আমি আপনি কিনাইছে কিন্তু আগতকে কেনেকুৱা পাইছ চাহ কাপ সুন্দৰ মানুহে সুন্দৰ আৰু চাহ কিয় নহ'ব দেখিছে বৌদি কেকেদাই আপোনাৰ কথা কিমান তাৰিফ কৰি আছে দেখিছো একে তাৰিফ কৰি ধোৱা চাঙত উঠাই দিছে যে নহয় মই একদম ৰিয়েলি কৈছো মণিয়ে যি কাপ চাহ বনাই বনাই হয় নাই খাই কিমান বাৰ ক'ব লাগে কৈয়ে আছে দেখোন ভাল হৈছে বুলি সুস্মিতা আমি যাওঁ ব'ল কেলে ভাত চাহ খোপা খালোৱে দেখোন সেই গালনো কোনে মাৰিবলৈ দিছিলে শুনিলি এনেকুৱা শুৱলা মাত কথা তই গল্প কবিতাতহে পাবি আহা হাতত ধৰি নিওঁতেহে সুখ পাইছে
সুস্মিতা তুমি হবলা যোৱাই নাই অ বৌদি কি দে বাইকখন আনিম বুলি কৈ নাই হ'ল দেখোন ৰ বহুত দিন চলোৱা নাই যে চেল্ফে কাম কৰা নাছিল উঠি হৰি কাম কৰা নাই যদি এখন নিনিলেও হয় নহয় তাইক খোজ কঢ়াই পঠাম নেকি সেই গেটখন খুলি দিয়া আও বৌদি যোৱা